ৰাইজ পোহৰ বা পৰাই নাই তথাপিও কম্বল ধৰি আছোঁ। আজি ৰাতিপুৱা উঠছোঁ ৰ কাৰণটো হ'ল কি আজি হ'ল এৰি পৰীক্ষা। গতিকে ফৰগেটত ময়ো ভাবছোঁ দিবা যাম বুলি। ময়ো যিহেতু পঢ়ছোঁ এই ৰঙিয়া চাঞ্চ কমলপুৰ চাইডে পঢ়ছোঁ। গতিকে ৰাতিপুৱাই প্ৰায় এতিয়া বাজিল 4টা 4:30। গতিকে এতিয়া পুহ মাহত ঠাণ্ডা হোৱা নাই, কিন্তু পানী গৰম কৰি আছোঁ। মানে গাইজ কথাটো হ'ল অলপ কিবা ঠাণ্ডা লাগি আছে গাইজ। এতিয়া বোলো গৰম পানীতে গাটো ধুম, পৰীক্ষা দিয়াৰ কথা গা চা ধুই কিনে ৰেডি হৈ যাম। 5:30 মানত ঘৰৰ পৰা ৰাওনা হ'ম। গতিকে চাই থাকিব ব্লগটো। গতিকে অলপ মটো ব্লগ হ'ব। মোৰ হেলমেটত ছেটআপ আছে, গতিকে অলপ মটো ব্লগ কৰিব চেষ্টা কৰিম আজি। গতিকে এটা সৰু সুৰা ৰাইড হ'ব, কাৰণ ৰঙিয়া বহুত দূৰে হয় আমাৰ পৰা, 85 কিলোমিটাৰমান হয় চাগে। গতিকে চাই থাকক ব্লগটো, ভাল পাব। গা ধুবলৈ পানী গৰম হৈ আছে। এতিয়া গা চা ধুই উঠি অলপ কিবা এটা খাই আপোনালোকে চাব পাৰে। চাওক পোহৰে হোৱা নাই অলপো, আৰু এই বৰে উঠি এৰি পৰীক্ষা দিব যাব ওলছোঁ। কি হয় নাজানো আৰু গাইছ। আৰু ঘৰৰ পৰা এনেকৈ বাইক চলাই আহি আছোঁ গাইছ। মানে ৰাস্তাটো খালী অলপ জোৰে যায়, স্পীড যায়, কভাৰ কৰিব লাগিব, যিহেতু 9টা বজাৰ আগত যাই পাব লাগিব না। এই চাংচাৰি মানে এৰি আৰু এই বাইহাটা চাৰিআলিৰ সেইখিনি। গতিকে এতিয়া যাই থাকোঁ নেকি, বেছি আৰু ভিডিঅ' চিডিঅ' নকৰোঁ। তাতে গৈ আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ, চাই থাকোঁ। আৰু এতিয়া আহি পালোঁ টোল গেট। কিন্তু আমাৰ কথা নাই দে, বাইক লৈ আহিছোঁ যিহেতু টোল দিব নালাগে, টোল ফ্ৰী। আৰু এইখন ইয়াতে নতুনকৈ দলং বনাই আছে, মানে অভাৰ ব্ৰিজ টাইপৰ, মানে বাইহাটা চাৰিআলি নাপাওঁতে। আৰু এতিয়া আমি গৈ আছোঁ। ডাইৰেক্ট ঘৰৰ পৰা আহি এডিআৰই পৰীক্ষা দি উঠি আমাৰ বৰদেউতাহঁতৰ দাদা ইয়াতে থাকে। মানে ইয়াত মানে ভাত চাত খালোঁ, মাংস চাংস ভাত দি ধুনীয়াকৈ খাই লৈ উঠি আমি এটা ঠাইত ফুৰবা আহিছোঁ। ফুৰবা মানে কি, মদন কামদেৱৰ ফালে মানে একপাক ফুৰবা আহিছোঁ। অলপ মানে যিখিনি পাৰোঁ আপোনালোকেও দেখুৱাবলৈ চেষ্টা কৰিম, যোনে দেখা নাই আৰু। গতিকে চলো, আমি যি আছে চাবলৈ চেষ্টা কৰোঁ। আৰু এইফালে পল্লৱ, ইয়াক লৈ আনিছোঁ আজি মোৰ ড্ৰাইভাৰ হিচাপে। মই জানো গাড়ী চলাবা, কিন্তু তথাপিও লাগে না এটা, মানে ইমান দূৰ সেই আৰু। মদন কামদেৱত আহিলে এনেকুৱাই এটা পৰিৱেশ, মানে চব শিলৰে বস্তুবিলাক, আৰু কিছুমান শিলতে মূৰ্তি মানে দেখিবলৈ পোৱা গৈছে। এইফালে চব শিলে আৰু এইবিলাক কিবা যদি ভালকৈ চাই কিবা এটা ইয়াতে আকৃতি বা মূৰ্তি আছে। এইটো শিলতো আছে, কিন্তু আমি নাজানো কি মূৰ্তি আছে আৰু। সেইফালে চব গোটাই শিলৰে মূৰ্তি। এই আৰু ইয়াৰে চাব লগা এটা ঠাই আৰু। যিয়ে নহওক, মানে এনেকৈ পৰীক্ষা দিব আহি এনেকুৱা এটা ঠাইত মানে আহিলে এটা ভালো লাগে, মনটোও ভাল লাগে দিয়কচোন। মানে এনেকুৱা আৰু কথাটো। আৰু এইফালে চববিলাক, আৰু এইটো এটা কিবাহৰ আকৃতি চিষ্টেমত বনাইছে এইফালে চব। আৰু এইফালে এইগিলন কিবা কিবি বহুত নামবিলাক নাজানো বাৰু, ইয়াতে কোনো মানুহ নাই। কিহৰ কি ছবিবিলাক আছে সিমান আমিও ভালদৰে ইমানো নলেজ নাই, যিহেতু ক'ব নাজানো। আৰু চববিলাকৰে কিবা নহয় কিবা এটা অৰ্থ আছে আৰু বনোৱাৰ, এনে বনোৱা নাই। আৰু এইফালেও আৰু ইয়াৰে চাব লগা ঠাই। আৰু এইটো এটা কিবা বস্তু আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। মানে আগৰ ৰজা মহাৰজাবিলাকে মানে ইয়াতে আৰু থাকি কিবা এটা বস্তু বনাইছিল আৰু সেনেকুৱাই জানো অলপ চলপ হিষ্টৰী, সিমানো এটা হিষ্টৰী নাজানো। গতিকে ইয়াৰে হিষ্টৰীটো চাব লাগিব আৰু ভালদৰে চাই উঠি মানে নিজৰো অভিজ্ঞতা থাকিব, কেনেকুৱা কি এই মদন কামদেৱটো হ'ল, মানে কেনেকুৱা ইয়াৰ পৰা। আৰু এনেকৈ সকলোবিলাকৰে এটা দেখিবলৈ। আৰু এইটো চৰাইৰ মাথান পায়, আৰু এটা কিবা এটা সিংহৰ যেন আকৃতিৰ বস্তু এটা পায়, কিন্তু মাথাটো নাই। আৰু সকলোবিলাকৰে কিবা এটা ৰহস্য আছে আৰু। ভাবি চালে কি ঠাই ন, শিলবিলাকে কাটি এটা মূৰ্তি আকৃতিত বনাই দিছে। ভাবি চালে কিমান তাহাঁতৰ নলেজ মানে আছিল। ভাবি চাওক, শিলবিলাক কাটি এটা মানে আকৃতি বনাই দিছে এটা মানুহৰ বা এটা বস্তুৰ। ভাবি চাওক কেনেকুৱা কি হ'ব পাৰে। কিন্তু আমি পাৰিম নে এইবিলাক কৰিব? নোৱাৰোঁ। আগৰ মহাৰজাবিলাকৰ শক্তি বা টেলেণ্টটো বেছি আছিল চাগে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ, আৰু এতিয়া গৈ আছোঁ আমাৰ সুনিদাৰ ৰুমত। আৰু ৰুমৰ পৰা মানে বহুতকেইটা যিহেতু আমি লগ হৈ আছোঁ, আমি তাৰে পৰা সিহঁতকো ৰখোঁ, সিহঁতে আহি আছে ক'ৰবাৰ পৰা। গতিকে একেলগে আমি মানে ঘৰলৈকে যাম আৰু। মানে অকলে যাৱাত চাই একেলগে গ'লে ভালো লাগে কিবা এটা, তাৰ কাৰণে একেলগে যাবলৈ চেষ্টা কৰিম। এয়াই আছিল মদন কামদেৱ। আৰু আমি যিয়ে নহওক চালোঁ, ভালে লাগিল চাই। আৰু এইফালে এইবিলাক এনেকৈ উঠি যাব পাৰে, এইবিলাক চেৰি আৰু কি ধুনীয়া
এইবিলাক চেৰি এনেকুৱা এটা ৰাস্তা আৰু এনেকুৱা এটা ৰাস্তা যিয়ে নহওক চববিলাক বস্তু মানে শিলৰে আৰু শিলৰে কিবা কিবি বনাইছে মানে ভাল লাগিল চাই মানে এনেকুৱা এটা ঠাইত আহি আৰু এইফালে আছে ধানখেতি মানে এইফালে ধানবিলাক ওলালে চাগে আমাৰ সিফালেচোন ধান ওলাই নাই মানে এইফালে কাটিব হ'বই লাগে কি আৰু আমাৰচোন ওলাই নাই আৰু এইফালে ৰ'দটো দিছে আজি পকা পাতা ৰ'দ বাপ আৰু এইফালে এটা ভিউ চাওকচোন কি ধুনীয়া লাগিছে ন আগত পাহাৰ চাৰিওফালে গছ গছনিৰ মাজেদি ৰাস্তা এনেকুৱা হেৰিত মানে 4 লাইনত মানে গাড়ী চলাব বেলেগ এটা ফিল লাগে অৰ্থাৎ ভাল লাগে গতিকে এনেকৈ চলো এতিয়া গৈ আছোঁ ঘৰ চিধা মানে যি পাওঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া আহিবলৈ আমি শৰাইঘাট ব্ৰিজ আৰু শৰাইঘাটৰ ব্ৰিজৰ ওপৰত দি আমি চিধা যাম ঘৰলৈ চাই থাকক ব্লগটো শেষলৈকে আৰু শৰাইঘাট ব্ৰিজখন অলপ বেয়া হৈছে না মানে খটককৈ মানে বহুত গাঁটা গাঁটি হৈছে এইবিলাক অলপ মানে ভাল কৰিলে ভাল আৰু এনেকুৱা আৰু আৰু এয়া হ'ল ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ যিটো আমি ভাবছিলোঁ সেইটোৱে হ'ল গাইজ মানে জাম নাপাম বুলি ভাবছিলোঁ কিন্তু জামেই পালোঁ এনেকুৱা বাপৰে বাপ এনেকুৱা জাম লাগছে চব এৰি পৰীক্ষাৰ কাৰণে চাই চিকামাখা লৈ আহিছে চবে খটককৈ মানে কি বাইক লৈ আহিলেও হয় ইমান গাড়ী জামৰ মাজত আৰু সেনেকৈ লাহে যাব লাগিব আৰু কেইটা বাজে ঠিক নাই আজি ঘৰ যাই পাওঁতে আৰু সেনেকৈ আহি মাজবাটতে কিবা এটা খালোঁ ভোক লাগিছে আৰু এনেকৈ খাই লৈ উঠি এতিয়া মানে যাম চিধা ঘৰত বেছি আৰু ব্লগ চক নবনা গতিকে চিধা ঘৰত গৈ লগ পাইছোঁ মানে বহুত সময় পৰীক্ষা দি কিবা কৰি এনেকৈ জামৰ মাজে তাজে সেনেকৈ ওলাই আহি ছয়গাঁৱত আহি মানে কিবা কিবি খাই লৈ চিধা আহি পালোঁ ঘৰ আৰু এতিয়া ফ্ৰেছ হ'লোঁ অলপ ৰেষ্ট লওঁ মানে বেছি আৰু ভিডিঅ' কৰা নাই কিমান আৰু ইমান জামৰ মাজত আৰু ভিডিঅ' কৰি থাকিবি হয় গাড়ী চলাব লাগে হয় এনেকুৱা আৰু হয় যাম নানানটা টেনশ্যন কিবা কিবি সেনেকুৱা আৰু হয় মানুহে বহুতে ফোন কৰি আছে নেট নাই কিবা নাই ইমান মাথা চাথা গৰম হোৱাত চাই ইমান ভিডিঅ' কৰি থকা নাই যিখিনি বাৰু সেইখিনি কৰিব চেষ্টা কৰিছোঁ যদিহে আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৈ দিব